নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনালো আমাৰ আজিৰ বিশেষ ভিডিঅ'টোলৈ। বন্ধুসকল, সনাতন ধৰ্মৰ শাক্ত সম্প্ৰদায়ৰ লোকসকলে এই ব্ৰহ্মাণ্ডৰ উৎপত্তি স্ত্ৰী শক্তিৰ পৰা হৈছে বুলি মানি আহিছে। এই শাক্ত সম্প্ৰদায়ত 10 জনী এনেকুৱা দেৱী আছে যাক একেলগে 10 মহাবিদ্যা বুলি কোৱা হয়। শাক্ত সম্প্ৰদায়ত বহুত ধুমধাম আৰু আয়োজনেৰে এই দেৱীকেইটাৰ পূজা কৰা হয়। আনহাতে যিসকল মানুহে এই দেৱীকেইটাৰ কথা নাজানে তেওঁলোকে এই দেৱীকেইটাৰ ৰূপ দেখি ভয়জনিত হৈ উঠে আৰু কিছুমান মানুহে নিন্দাও কৰে। এফালে মানুহে ভয় কৰাৰ কাৰণো আছে। আপুনি যদি এই 10 মহাবিদ্যাৰ দেৱীকেইটাৰ ৰূপ চাবলৈ যায়, আপুনি দেখিব যে এজনী দেৱীয়ে নিজৰ মুণ্ড কাটি হাতত লৈ কামদেৱ আৰু ৰুটিৰ ওপৰত থিয় হৈ আছে। আনহাতে এজনী দেৱী নগ্ন হৈ মুণ্ডৰ মালা পৰিধান কৰি মহাদেৱ শিৱৰ ওপৰত থিয় হৈ আছে আৰু পিছফালে মানুহৰ চিতা জ্বলি আছে। ইয়াৰ উপৰিও আন এজনী দেৱী সম্পূৰ্ণ বিধৱাৰ ভেষ ধৰি আছে। দেৱীসকলৰ এনেকুৱা ৰূপ দেখি সকলো মানুহ আশ্চৰ্যজনক হৈ উঠে আৰু লগতে মনত জানিবৰ ইচ্ছাও যায় যে এই 10 মহাবিদ্যাৰ নামেৰে পৰিচিত দেৱীসকলৰ ৰূপ কিয় ইমান বিচিত্ৰ। এই 10 মহাবিদ্যা সনাতন ধৰ্মৰ অংগ নে কিবা বেলেগ? আহক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰো এই 10 মহাবিদ্যা কি কি। বন্ধুসকল, শাক্ত সম্প্ৰদায়ৰ এই 10 মহাবিদ্যাৰ কথা মহাভাগৱত আৰু বৃহৎ ধৰ্ম পুৰাণ নামৰ উপপুৰাণ দুখনত কোৱা হৈছে। এই পুৰাণ দুখনত এটা ধ্যান শ্লোক পোৱা যায়। এই ধ্যান শ্লোকটোত 10 মহাবিদ্যাৰ নামৰ কথা কোৱা হৈছে। এই শ্লোকটোত কৈছে, কালিতাৰা মহাবিদ্যা চৌদশী ভুৱনেশ্বৰী ভৈৰৱী ছিন্নমস্তসা বিদ্যা ধূমৱতী তথা বগলা সিদ্ধা বিদ্যাসা মাতংগী কমলাত্মিকা এতাদশা মহাবিদ্যা সিদ্ধা বিদ্যাসা প্ৰকীৰ্তিতাত। বন্ধুসকল, এই শ্লোকটোৰ পৰা আমি 10 মহাবিদ্যাৰ কথা জানিব পাৰো, যাৰ নাম হৈছে কালী, তাৰা, চৌদশী, যাক ত্ৰিপুৰ সুন্দৰী হিচাপেও জনা যায়। তাৰ পিছত ভুৱনেশ্বৰী, ছিন্নমস্তসা, ভৈৰৱী, ধূমাৱতী, বগলামুখী, মাতংগী আৰু শেষত কমলা। বন্ধুসকল, হয়তো আপোনালোকে ইয়াৰে কেইটামান দেৱীৰ নাম শুনিছে আৰু হয়তো আন কেইটামানৰ নাম শুনা নাই। বন্ধুসকল, এইটো আছিল 10 মহাবিদ্যাৰ পৰিচয়ৰ ভিডিঅ'। ইয়াৰে পিছত আমি প্ৰত্যেকটা দেৱীৰ সম্পূৰ্ণ বিষয়ে পাৰ্টকৈ ভিডিঅ' আনিম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়া ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।